যিহেতু এতিয়ালৈকে কৰোনা ভাইৰাছৰ ভেকচিন তথা কোনো ধৰণৰ ঔষধ প্ৰস্তুত কৰিবলৈ সক্ষম হোৱা নাই, সেয়ে বিশ্বজুৰি চিকিৎসকসকলে বিভিন্ন ধৰণৰ চিকিৎসা পদ্ধতি অৱলম্বন কৰিছে এই কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীসকলক চিকিৎসা প্ৰদানৰ বাবে। আৰু ইয়াৰ ভিতৰত প্লাজমা থেৰাপিও হৈছে অন্যতম। আৰু অসমতো শেহতীয়াভাৱে প্লাজমা থেৰাপি কৰা হৈছে। আৰু অসমৰ স্বাস্থ্যমন্ত্ৰীজনে ঘোষণা কৰিছে যে যিসকলে কৰোনাত আক্ৰান্ত হৈ বৰ্তমান সুস্থ হৈছে, তেখেতসকলে সুস্থ হোৱাৰ পৰা 14 পৰা 28 দিনৰ ভিতৰত তেখেতসকলৰ প্লাজমা ডনেট কৰিব পাৰে। আৰু এজনৰ প্লাজমাৰ পৰা 2 বা 3জনকৈ কৰোনাত আক্ৰান্ত হোৱা ৰোগীক মৃত্যুমুখত পৰাৰ পৰা বচাব পৰা যাব। আজি আমি ভিডিঅ'টোত কিনো এই প্লাজমা আৰু কেনেদৰে কৰা হয় প্লাজমা থেৰাপি সেই সম্পৰ্কে কিছু কথা জানিবলৈ চেষ্টা কৰিম। ৰক্তকণিকাবিহীন তেজৰ তৰল অংশই হৈছে প্লাজমা আৰু ইয়াৰ ৰং পাতল হালধীয়া। প্লাজমা জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত। তেজ গঠিত হয় প্লাজমা আৰু ৰক্তকণিকাই। তেজত 55% প্লাজমা থাকে আৰু প্লাজমাই ৰক্তকণাবোৰ শৰীৰৰ বিভিন্ন অংশলৈ যাওঁতে বাহন হিচাপে কাম কৰে। কোষৰ শ্বসন কাৰ্যৰ ফলত কোষবোৰত যি কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় তাক বায়'কাৰ্বনেট আয়ন হিচাপে কলাসমূহৰ পৰা আনি হাওঁফাওঁৰ বায়ুত এৰি দিয়ে। খোৱা খাদ্যনলীত পচন হোৱাৰ পিছত পুষ্টিকৰ দ্ৰব্যসমূহ শৰীৰৰ সকলো অংশৰ কলাসমূহলৈ প্লাজমাই লৈ যায়। প্লাজমাত দ্ৰৱীভূত হৈ থকা ফাইব্ৰিনজেন আৰু প্ৰথমবিন নামৰ দুবিধ প্ৰটিনে কোনো ঠাইত আঘাত পাই তেজ ওলালে সেই থেৰাপি কেনেদৰে আৰু কেতিয়া ব্যৱহাৰ কৰা হয়। যেতিয়া কোনো এটা ভাইৰাছ বা বেমাৰৰ প্ৰতিষেধক বা ঔষধ প্ৰস্তুত কৰিবলৈ সক্ষম নহয়, সেই সময়ছোৱাত এই প্লাজমা থেৰাপি ব্যৱহাৰ কৰা হয়। 1980 চনত দ্য হংকং ফ্লু, যাক ফ্লু মহামাৰী ৰূপে জনাজাত, সেই ফ্লু মহামাৰীৰ সময়ত প্ৰথম এই প্লাজমা থেৰাপি ব্যৱহাৰ কৰা হৈছিল। তাৰপিছত এবোলা, মাৰ্চ, সোৱাইন ফ্লু এনেধৰণৰ মহামাৰীৰ সময়তো এই প্লাজমা থেৰাপি ব্যৱহাৰ কৰি আহিছে। এতিয়া যিহেতু শেহতীয়াভাৱে কৰোনা ভাইৰাছৰ কোনো ধৰণৰ ভেকচিন বা ঔষধ প্ৰস্তুত কৰিবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই, সেয়েহে এতিয়াও বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতেও এই আচলতে প্লাজমা থেৰাপি ব্যৱহাৰ কৰিছে। ভাৰতৰ প্ৰথম কেৰেলা, কৰ্ণাটকা, দিল্লী, মহাৰাষ্ট্ৰ, গুজৰাট এইবোৰে প্লাজমা থেৰাপি ব্যৱহাৰ কৰাৰ পিছত এতিয়া শেহতীয়াভাৱে অসমেও প্লাজমা থেৰাপি ব্যৱহাৰ কৰিছে। কিয়নো অসমতো এতিয়া কৰোনা ভাইৰাছত মৃত্যুৰ সংখ্যা আচলতে বাঢ়ি গৈছে। এতিয়া কৰোনা ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হোৱা ব্যক্তি এজনৰ 14 পৰা 28 দিনৰ ভিতৰত তেখেতৰ তেজ সংগ্ৰহ কৰে আৰু সেই তেখেতৰ তেজৰ পৰা বিশেষ মেচিনেৰে প্লাজমাটো পৃথক কৰি ৰাখে। আৰু এজনৰ পৰা লোৱা প্লাজমাই 2 বা 3জনকৈ কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা ব্যক্তিক মৃত্যুমুখত পৰাৰ পৰা বচাব পাৰে। এতিয়া আপোনাৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে কৰোনা ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হোৱা ব্যক্তিজনৰ তেজৰ পৰা কিয় প্লাজমা সংগ্ৰহ কৰে? একেবাৰেতো কৰোনা ভাইৰাছত আক্ৰান্ত নোহোৱা ব্যক্তি এজনৰ তেজৰ পৰাওতো প্লাজমা সংগ্ৰহ কৰিব পাৰিলেহেঁতেন। কিন্তু যিজন ব্যক্তি কৰোনা ভাইৰাছত আক্ৰান্ত হৈ বৰ্তমান সুস্থ হৈছে, তেখেতৰ এণ্টিবডিটোৱে সেই ভাইৰাছটো ডিফেক্ট কৰি আহিছে, সেই ভাইৰাছটোৰ লগত জয়ী হৈ আহিছে। আচলতে তেখেতৰ এণ্টিবডিটোৱে সেই ভাইৰাছটোৰ লগত মোকাবিলা কৰিবলৈ সক্ষম। সেয়েহে সেই আক্ৰান্ত হৈ সুস্থ হোৱা ব্যক্তিজনৰ তেজৰ পৰাই এই প্লাজমা সংগ্ৰহ কৰে। আৰু প্লাজমাই কি কৰে, সেই দেহত ভাইৰাছৰ বংশবৃদ্ধি ৰোধ কৰে আৰু আমাৰ এণ্টিবডিটো ষ্ট্ৰং কৰে, এণ্টিবডি ফৰ্ম কৰে, আৰু যাতে সেই ভাইৰাছটো আমাৰ এণ্টিবডিয়ে ডিফেক্ট কৰিব পাৰে। এতিয়া আৰু 14 পৰা 28 দিনৰ ভিতৰত এইটো কাৰণেই সংগ্ৰহ কৰা হয়, কাৰণ 14 পৰা 28 দিনলৈকে তেখেতৰ এণ্টিবডিটো বা তেখেতৰ প্লাজমা বেছি সক্ৰিয় হৈ থাকে সেই ভাইৰাছটোৰ বিপক্ষে আচলতে জয়ী হ'বৰ বাবে। যে এই যি প্লাজমা থেৰাপি এইটো কিয় আচলতে ব্যৱহাৰ কৰা হৈছে যদিও ইমান বহুলভাৱে আচলতে ব্যৱহাৰ হোৱা নাই, কাৰণ এই প্লাজমা থেৰাপি ব্যৱহাৰ কৰিলেই যে 100% কোনোবা এজন ৰোগী আচলতে সুস্থ হৈ উঠিব এনেধৰণৰ কোনো কথা নাই। আচলতে সেয়েহে চিকিৎসা বিজ্ঞানে এই প্লাজমা থেৰাপি ব্যৱহাৰ কৰিছে যদিও এতিয়াও বৈজ্ঞানিকসকলে বা চিকিৎসকসকলে এই কৰোনা ভাইৰাছৰ ভেকচিন বা ঔষধ প্ৰস্তুত কৰাত অহৰহ চেষ্টা চলায়। আপোনালোকে ভিডিঅ' চাই ভাল পালে আৰু বুজি পালে প্লাজমা থেৰাপি কি আৰু কেনেদৰে প্লাজমা থেৰাপি কৰা হয়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো টিপি দিব, যাতে মই নতুনকৈ এটা ভিডিঅ'লৈ আপোনালোকৰ নটিফিকেশ্যন যায় আৰু আপোনালোকে ভিডিঅ'টো চাব পাৰে। নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।